তো ফ্ৰেণ্ডছ আজি আমি যাব লৈছোঁ নামবৰ হাবিৰ মাজেৰে গৰম পানী আৰু তোমাৰ দেও পানী আৰু মোৰ লগত যাব নন্দিনী। হাই কৈ দিয়া। চশমাটো উল্টাকৈ পিন্ধি লৈছা আৰু লগত আছে এয়া গেম। তই আছ আগতে মোৰ ভিডিঅ'ত দেখিছোঁ। আগতে মোৰ ভিডিঅ'ত এয়া। তো আমি এতিয়া দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু কি দেখাব পাৰোঁ চাওঁচোন আপোনালোকক। এতিয়া আৰু নিজে ডাইভ কৰি যাম আৰু। এয়া দেওপানী আহি পালোহি। এয়া খোৱা বস্তু ল'লোঁ আৰু লৈ এতিয়া মন্দিৰলৈ যোৱা হ'ব। বজাই দিয়া বজাই দিয়া তুমি বজাই দিয়া আগতে বজাই দিয়া। কোনটো বজালা এইটো বজালা। এতিয়া খেয়া ধোৱা হৈ গ'ল আৰু ইয়াৰ পৰা বিদায় ল'ব লাগিব। ইয়াৰ পৰা বিদায় লৈ গৰম পানী সোমামগৈ আৰু। তো ফ্ৰেণ্ডছ আমি গৰম পানী আহি পালোঁ। সেয়া গৰম পানীলৈ আহি আছোঁ আৰু আপোনালোককো দেখাম আৰু কি চাব পাৰোঁ চাম। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এতিয়া আহিব দেই দা। গৰম পানীৰ ভিতৰত সোমালোঁ আৰু সৌটো আছে গৰম পানী পুখুৰী। এইখন আছে নদী। গৰম পানীৰ ভিতৰত এখন ঠাণ্ডা পানীৰ নদী গৈছে এখন দেই। গৰম পানীৰ ভিতৰত ঠাণ্ডা পানীৰ নদী। গা ধুব পাৰিবা। সেয়া সুচুৱা গৰম পানী এই ওলালে। এইয়া গৰম পানী পুখুৰী। এইয়া উতলি আছে দেখিছা। এইয়া উতলি আছে দেখিলা। এই গৰম পানী পুখুৰীত উতলি আছে। হে আকৌ কৰিবা। মই চুই চাওঁ আকৌ পানীটো। হে আকৌ কৰিবা চা। গৰম নে? গৰম হ'ব দিয়া। গৰম পানী পুখুৰীৰ পৰা এতিয়া এইখন সৰু সুৰা ওলমা দলং। এপাক উঠি যাওঁ আহিছোঁ সিমান দূৰ। হে ফোপনিহে আহিছে ষ্টেপকেইটা বগাই। হে এই নজোকাই। এইখন আছে ওলমা দলং। স্প্ৰিংহে কৰিছে দেখোন উঠিছোঁ।
হে বহুত কপিছে উঠিবলৈ বহুত ভয় লগা অঁ অঁ এইটো উঠে মাছ দেখি কিমান আছে মাছটো বহুত মাছ তলত মাছ